শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰাৰ কাৰণে মন সকলোৰে, কিন্তু কি ইনভেষ্টমেণ্ট কৰি আপুনি প্ৰফিট পাইছে? পোৱা নাই। কোনোবাই ডিমেট একাউণ্ট খুলি থৈ দিছে, কিন্তু ডিমেট একাউণ্ট খোলাৰ পিছতে ইনভেষ্ট কৰিব ভয় কৰি আছে, কাৰণ কিয় নাজানে কেনেকৈ ইনভেষ্টমেণ্ট কৰিব। কোনোবাই ইনভেষ্টমেণ্ট কৰিছে কিন্তু লছ খাই আছে, কাৰণ কিয় ইনভেষ্টমেণ্ট কৰাত হোৱা নাই, ইনভেষ্টমেণ্ট কেনেকৈ কৰিব লাগে নাজানে। চ' আজিৰ ভিডিঅ'টোত আমি পাঁচটা এনেকুৱা উপায় শিকিম, যি পাঁচটা উপায় আপুনি যদি জানে তেতিয়াহ'লে আপুনি ইনভেষ্টমেণ্টো কৰিব পাৰিব আৰু আপুনি ধুনীয়াকৈ প্ৰফিটো কৰিব পাৰিব। চ' নমস্কাৰ, মই মৃন্ময় ভট্টাচাৰ্য। আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। একেবাৰে শেষলৈ ভিডিঅ'টো চাওক, যাতে আপুনি গোটেই পাঁচটা উপায় বুজি পায় ধুনীয়াকৈ। চ' ফাৰ্ষ্ট কি? ফাণ্ড টু ইনভেষ্ট। এইটো ভুল বহুতেই কৰে যে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ কাৰণে কোনোবাই লোন লৈ আনে, কোনোবাই শুনিছে ক'ৰবাত যে ইনভেষ্ট কৰিব পাৰে, এইটো শ্বেয়াৰ উঠিব। চ' লোন লৈ ইনভেষ্ট কৰিছে, আল্টিমেটলি কি হৈছে? ডুবি গৈছে, টকাও ডুবি গৈছে, লোনৰ ইণ্টাৰেষ্টটো ভৰি আছে। কোনোবাই কি কৰিছে ন, কোনোবাৰ গোটেই যিমানখিনি ইনভেষ্টমেণ্ট, যিখিনি ছেভিংছ আছিলে, গোটেইখিনি ছেভিংছ শ্বেয়াৰ মাৰ্কেটত লগাই দিছে, যে শ্বেয়াৰ মাৰ্কেট ইমান উঠে, শ্বেয়াৰ মাৰ্কেট সকলোৱে কয় শ্বেয়াৰ মাৰ্কেটত প্ৰফিট হ'ব, বহুত প্ৰফিট হ'ব। সেইকাৰণে গোটেইখিনি টকা লগাই দিছে। আল্টিমেটলি কি হৈছে? টকা পৰি গৈছে, টকা কমি গৈছে, এবছৰৰ পিছত টকা কমি গৈছে, আৰু যিদিনা টকা লগা হৈছে সেইদিনা দেখিছে যে আপুনি লছত আছে, আৰু উপায় নাই, আপোনাৰ টকা লাগে আপোনাক, আপুনি লছত টকা ওলাই লৈ আনিছে। চ' ভুল কেতিয়াও নকৰিব। ইমাৰ্জেঞ্চি ফাণ্ড কেতিয়াও শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট নকৰিব। শ্বেয়াৰ মাৰ্কেটত কেতিয়াও ইনভেষ্ট নকৰিব। ইনভেষ্ট যদি কৰে আপুনি, তেতিয়াহ'লে এনেকুৱা ফাণ্ড ইনভেষ্ট কৰক যিখিনি ফ্ৰী আছে, যিখিনি ছেভিংছ আছে যিখিনি আপোনাৰ নালাগে, আপোনাৰ এবছৰ দুবছৰ নালাগে, তেনেকুৱা আপোনাৰ ছেভিংছখিনি আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰক। এনেকুৱা ছেভিংছখিনি আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰক যিখিনি আপোনাৰ ৰিকুৱাৰমেণ্ট নাই, আপোনাৰ ইমাৰ্জেঞ্চি নাই সেইখিনিৰ, যে এইখিনি কিবা এটা টাইমত লাগিবই, তেনেকুৱা ইমাৰ্জেঞ্চি ৰিকুৱাৰমেণ্ট নাই, তেনেকুৱা ছেভিংছখিনিহে আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰক, যাতে শ্বেয়াৰ মাৰ্কেটে যেতিয়া আপোনাক ধুনীয়া ৰিটাৰ্ণ দিয়ে, যেতিয়া শ্বেয়াৰ মাৰ্কেটত আপোনাৰ ইনভেষ্টমেণ্টৰ ভেলুখিনি বহুত বাঢ়ি গৈ বহুত হৈ থাকে, তেতিয়া যাতে আপুনি ধুনীয়াকৈ সেইখিনি টাইমত বিক্ৰী কৰি দি আপুনি ধুনীয়াকৈ ইনকাম কৰি ল'ব পাৰে। চ' ইনভেষ্টমেণ্ট কৰিব, ফাণ্ড অনলি মাত্ৰ ফ্ৰী, আপোনাৰ যিখিনি ছেভিংছ আছে সেইখিনি আপুনি ইনভেষ্ট কৰিব। ছেকেণ্ড আপোনাৰ হ'ল চে ন' টু টিপছ। আজিকালি টিপছ বহুত আহে, ইণ্টাৰনেটত টিপছ বহুত আছে, ছ'চিয়েল মিডিয়াত আছে, ইউটিউবত আহে, বহুতত টিপছ আহে। এইটো শ্বেয়াৰ কিনক বাঢ়ি যাব, এইটো শ্বেয়াৰ কিনক বাঢ়ি যাব। কোনোবা পাব্লিক যি ইনফৰ্মেশ্যন আছে, পাব্লিক যি টিপছ আছে, সেই টিপেৰে আপুনি টকা কামাব পাৰিব? নোৱাৰে। কেনেকৈ পাৰিব? আপোনাৰ সেই ইনফৰ্মেশ্যনখিনি আপোনাৰ সকলোৱে গম পাইছে, সকলোৱে জানে, ওলাইছে, সকলোৱে জানে যে বাঢ়িব। কিয় কিনিব? আপোনাৰ সেইটো বাঢ়িব জানো? সেইটোৰ লাভ কোনে ল'ব? যোনে আপোনাৰ সেই ইনফৰ্মেশ্যনটো ওলোৱাৰ আগতে যোনে কিনিছে শ্বেয়াৰখিনি, যোনে সেই ইনফৰ্মেশ্যনটো যিখিনি বাঢ়িব বুলি যি নিউজ ওলোৱাৰ আগতেই কিনিছে, সিহঁতৰ লাভ হ'ব, আপোনাৰ লাভ নহয়। কাৰণ আপোনাৰ যেতিয়া নিউজ ওলাইছে বাঢ়িব বুলি, তেতিয়া অলৰেডি শ্বেয়াৰটোৰ দাম বাঢ়ি গৈছে। আপুনি যেতিয়া কিনিব বেছি দামতেই কিনা হ'ব। চ' চে ন' টু টিপছ কেতিয়াও নল'ব। আপোনাৰ নিজৰ আইডিয়া লগাওক, নিজৰ নলেজ লগাওক, নিজৰ ইণ্টেলিজেন্ট লগাওক। লগাই আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰক, আপোনাৰ প্ৰফিট হ'ব। কিন্তু যদি টিপছত গৈ আপুনি ইনভেষ্ট কৰে, প্ৰফিট নহ'ব, আপোনাৰ লছ হ'ব, প্ৰফিট কোনোবা বেলেগৰ হ'ব। চ' চে ন' টু টিপছ। 3 নম্বৰত চিলেক্ট দ্য কোম্পানী। চ' এতিয়া আপুনি যেতিয়া শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব, কোম্পানী চিলেক্ট কৰাটো বহুত ইম্পৰ্টেণ্ট কথা হয়। কি কোম্পানীত শ্বেয়াৰ লগাব, কি কোম্পানীত টকা লগাব। এনেকুৱা কোম্পানীত টকা লগাওক যি কোম্পানীৰ এটা ভেলু আছে, ভাল ভেলু ক্ৰিয়েশ্যন আছে, যি কোম্পানী ভাল প্ৰফিটত আছে, যি কোম্পানী আপুনি জানে যে ই গ্ৰ' কৰিব, ই নেক্সট 10 বছৰত ই ভাল গ্ৰ'থ এটা আনিব, তেনেকুৱা কোম্পানীত ইনভেষ্ট কৰক। এনেকুৱা কোম্পানীৰ শ্বেয়াৰত ইনভেষ্ট নকৰিব যি শ্বেয়াৰটো বহুত চলি আছে, বহুত শ্বেয়াৰটো চলি আছে, কিন্তু কোম্পানীৰ বেছটো একেবাৰে কম আছে, প্ৰফিট নাই বা লছত আছে, তেনেকুৱা শ্বেয়াৰ নিকিনিব। এনেকুৱা কোম্পানী কিনক যি কোম্পানীৰ ভেলু ক্ৰিয়েশ্যন হ'ব, ভেলু গ্ৰ'থ হ'ব, আগলৈ 10 বছৰলৈকে ভেলু গ্ৰ'থ হ'ব, বহুত বাঢ়িব। কাৰণ কিয়? কোম্পানীৰ যেতিয়া গ্ৰ'থ হ'ব, তেতিয়া শ্বেয়াৰ প্ৰাইজো বাঢ়িব, শ্বেয়াৰ প্ৰাইজ যেতিয়া বাঢ়িব, আপোনাৰো গ্ৰ'থ হ'ব। চ' কোম্পানী চিলেকশ্যন তেনেকৈ কৰক।
4 নম্বৰ আছে ট্ৰাই টু বাই এট আণ্ডাৰ প্ৰাইচ শ্বেয়াৰ কিনিব শ্বেয়াৰ কেতিয়া কিনিব শ্বেয়াৰ এনেকুৱা টাইমত কিনিব যেতিয়া শ্বেয়াৰৰ ভেলুটো শ্বেয়াৰ যেতিয়া আপোনাৰ মাৰ্কেটত যিটো শ্বেয়াৰৰ প্ৰাইচ চলি আছে সেই প্ৰাইচটো যেতিয়া কমত আছে আপোনাৰ এনেকুৱা হৈছে যে আপুনি ধৰক শ্বেয়াৰ এটা কোম্পানী এটাৰ শ্বেয়াৰ আপুনি কিনিব খুজি আছে কিন্তু কি সেই শ্বেয়াৰটো আপোনাৰ অলৰেডি বহুত হাই ভেলুত আছে হ'ব লাগিছিলে 400 টকা হৈ আছে 500 টকা ঠিক আছে বা 600 টকা তেনেকুৱা শ্বেয়াৰ নিকিনিব কাৰণ কি আপুনি অলৰেডি বহুত হাই ভেলুত শ্বেয়াৰটো কিনি থৈ দিছে পিছলৈ শ্বেয়াৰৰ দাম উঠা নহয় নামিবহে পাৰে সো শ্বেয়াৰ এনেকুৱা কোম্পানীৰ শ্বেয়াৰ কিনক যি শ্বেয়াৰৰ ভেলু আজিৰ টাইমত আণ্ডাৰ প্ৰাইচ হৈছে কম হৈ আছে প্ৰাইচ কম প্ৰাইজত আছে বেছি প্ৰাইজত নাই কম প্ৰাইজত আছে যিমানখিনি হ'ব লাগে তাতকৈ কম হৈ আছে শ্বেয়াৰৰ প্ৰাইচ তেতিয়াহে তাৰ গ্ৰোথৰ ওপৰত শ্বেয়াৰৰ প্ৰাইচ বাঢ়িব পিছত বাঢ়িব আপুনি কিনিব আপোনাৰ লাভ হ'ব কিন্তু এনেকুৱা কোম্পানী যদি শ্বেয়াৰ কিনে যি কোম্পানীৰ শ্বেয়াৰ অলৰেডি বহুত বাঢ়ি আছে এতিয়া বহুত দাম বাঢ়ি আছে তাৰ ইমান দাম হ'ব নালাগে কিন্তু তাৰ দাম বহুত বাঢ়ি আছে তেনেকুৱা শ্বেয়াৰ কিনিলে আপোনাৰ লছ হ'ব তেনেকুৱা নিকিনিব আপুনি সো শ্বেয়াৰ কিনিব সদায় আপুনি যিমানখিনি পাৰে আণ্ডাৰ প্ৰাইচ শ্বেয়াৰ কিনক যি আপুনি লাগিছে যে এইটো শ্বেয়াৰৰ হ'ব লাগে প্ৰাইচ ইমান কিন্তু হৈ আছে কম তেনেকুৱা শ্বেয়াৰ কিনক তেনেকুৱা শ্বেয়াৰ কিনিলে আপোনাৰ লাভ হ'ব আপোনাৰ এবছৰ দুবছৰ আপুনি ইনভেষ্ট কৰক আল্টিমেটলি শ্বেয়াৰ আপোনাৰ লাভ হ'ব লছ নহ'ব কিন্তু যদি আপুনি অভাৰ প্ৰাইচ শ্বেয়াৰ কিনে যি আপোনাৰ শ্বেয়াৰৰ দাম বাঢ়ি গৈছে সেই তেনেকুৱা শ্বেয়াৰ কিনে তেতিয়াহ'লে আপোনাৰ লছ হ'ব সো নেক্সট আহিলোঁ মেক এ পৰ্টফলিঅ' বনাওক এটা কোম্পানীৰ শ্বেয়াৰত টকা নলগাব টকা লগাওক 10টা কোম্পানীৰ শ্বেয়াৰত 20টা কোম্পানীৰ শ্বেয়াৰত এনেকৈ লগাওক যাতে এটা কোম্পানীৰ শ্বেয়াৰৰ দাম যদি কমিছে তেতিয়াহ'লেও বাকীবিলাক শ্বেয়াৰৰ দাম বাঢ়ি আছে আপোনাৰ আল্টিমেটলি গোটেই আপোনাৰ যিখিনি আপুনি ইনভেষ্টমেণ্ট কৰিছে সেইখিনি ইনভেষ্টমেণ্ট কমি যোৱা নাই বাঢ়িয়ে আছে আপুনি এনেকুৱাকৈ লগাওক যাতে আপোনাৰ 20টা কোম্পানীৰ শ্বেয়াৰ আপুনি কিনিছে 20টা কোম্পানীৰ শ্বেয়াৰ কিনিছে এতিয়া এনেকুৱা হৈছে যে কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ যদি বাঢ়িছে কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ কমিছে শ্বেয়াৰ প্ৰাইচ কমিছে কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ বাঢ়িছে আল্টিমেটলি আপোনাৰ প্ৰফিটত থাকিব কিন্তু যদি আপুনি এটা কোম্পানীৰ শ্বেয়াৰ কিনে বা দুটা কোম্পানীৰ শ্বেয়াৰ কিনে আৰু যদি এবছৰ পিছত কি হয় এবছৰ পিছত যদি সেই কোম্পানীৰ যদি ভেলু কমি যায় সেই কোম্পানীৰ যদি শ্বেয়াৰ প্ৰাইচ কমি যায় তেতিয়াহ'লে আপোনাৰ লছ হ'ব কিন্তু আপোনাৰ 10টা 20টা কোম্পানী যেতিয়া শ্বেয়াৰ কিনিব আপুনি তেতিয়া সেইটোক আপোনাৰ পৰ্টফলিঅ' বনোৱা বুলি কয় সেই পৰ্টফলিঅ' আপুনি যেতিয়া বনাব তেতিয়া কি হ'ব দুটা তিনিটা কোম্পানীৰ যদি শ্বেয়াৰৰ দাম যদি কমিছে তেতিয়াহ'লে আকৌ দুটা তিনিটা কোম্পানীৰ শ্বেয়াৰৰ দাম উঠিছে আল্টিমেটলি আপোনাৰ ভেলু কোম্পানীৰ যিটো আপোনাৰ যিটো ইনভেষ্টমেণ্ট ভেলু আছে সেইটো সদায় বাঢ়ি গৈ থাকিব আৰু আল্টিমেটলি আপোনাৰ প্ৰফিট হ'ব সো তেনেকৈ আপুনি ইনভেষ্ট কৰক এবছৰ দুবছৰ ইনভেষ্ট কৰক ইনভেষ্ট কৰাৰ পিছত আপোনাৰ যেতিয়া পৰ্টফলিঅ'ত ইনভেষ্ট কৰিব তেতিয়া আপোনাৰ শ্বেয়াৰৰ দাম বাঢ়িব আৰু আল্টিমেটলি আপুনি কি কৰিব পাৰিব আল্টিমেটলি আপুনি কৰিব পাৰিব যে ধুনীয়া ৰিটাৰ্ণ আপুনি কৰিব পাৰিব ধুনীয়াকৈ ৰিটাৰ্ণ আপুনি ইনকাম কৰিব পাৰিব ধুনীয়া ইনকাম পাব আপুনি যেতিয়া আপোনাৰ 2 বছৰ ৰ'ব বা এবছৰ পৰ্টফলিঅ'ত ইনভেষ্ট কৰি যেতিয়া এবছৰ দুবছৰ ৰোৱাৰ পিছত আপুনি ধুনীয়াকৈ এটা ভাল ইনকাম কৰিব পাৰিব আৰু সেই আপুনি এনজয় কৰক 2 বছৰৰ পিছত আপুনি যেতিয়া শ্বেয়াৰৰ পৰ্টফলিঅ' আপুনি আজি 1 লাখ টকা লগাইছে পৰ্টফলিঅ'ত আপোনাৰ 2 বছৰৰ পিছত বা এবছৰৰ পিছত 1 লাখ টকাটো 1.5 লাখ হৈ গৈছে বা 2 বছৰৰ পিছত 1 লাখ টকাটো 1.5 লাখ হৈ গৈছে ধুনীয়াকৈ ৰিটাৰ্ণ 50,000 ৰিটাৰ্ণ আপুনি এনজয় কৰক ঠিক আছে সো আপুনিও এনজয় কৰক ময়ো এনজয় কৰোঁ তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিল